নমস্কাৰ, আপোনালোকে চাই আছে ৱাৰ্শ্বিপ ক্ৰিয়েশ্যন। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব। প্ৰতি বছৰে আমি মহাজাগতিক কিবা নহয় কিবা এটা ঘটনাৰ সন্মুখীন হ'ব লগা হয়। সেইদৰে এই বছৰতো শতিকাৰ সৰ্ববৃহৎ সূৰ্যগ্ৰহণটো হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণ কেতিয়া, ক'ৰ পৰা দৃশ্যমান হ'ব, কেইটা বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু কিমান তাৰিখে হ'ব, কেইটা বজাত অন্ত পৰিব, এই সকলোখিনি বিষয় এই ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰা হৈছে। শতিকাৰ সৰ্ববৃহৎ সূৰ্যগ্ৰহণটো হ'ব এপ্ৰিল মাহৰ 20 তাৰিখ 2023 চনত। সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 7:04 আৰু সূৰ্যগ্ৰহণ অন্ত হ'ব 12:29। সূৰ্যগ্ৰহণৰ সময়ত কি সাৱধানতা ল'ব লাগিব, এই বিষয়ে আমি এই ভিডিঅ'টোত উল্লেখ কৰিছোঁ। সূৰ্যগ্ৰহণেই হওক বা চন্দ্ৰগ্ৰহণেই হওক, গ্ৰহণ আৰম্ভ হোৱাৰ 12 ঘণ্টাৰ আগতেই গ্ৰহণৰ যিটো প্ৰভাৱ, এইটো বায়ুমণ্ডলত পৰিলক্ষিত হয়। গ্ৰহণৰ ফলত বায়ুমণ্ডলত যি বিষাক্ত গেছীয় পদাৰ্থৰ মিহলি হয়, এই গেছীয় পদাৰ্থৰ মানুহৰ বিভিন্ন বেমাৰৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে মানুহৰ পেটৰ বেমাৰ বা চকুৰ বেমাৰ হ'ব পাৰে। এই গ্ৰহণৰ সময়ত বিশেষকৈ গৰ্ভৱতী মহিলাসকল যদি বাহিৰলৈ ওলাই যায়, তেনেহ'লে এই যি বিষাক্ত গেছ বায়ুমণ্ডলত মিহলি হয়, এই বিষাক্ত গেছে তেওঁলোকৰ গৰ্ভজাত সন্তানৰ অসুবিধা হ'ব পাৰে। সেইকাৰণে বিশেষকৈ গৰ্ভৱতী মহিলাসকল এই গ্ৰহণৰ সময়ত বাহিৰত নোলোৱাটোৱেই ভাল। এই সূৰ্যগ্ৰহণ ভাৰত আৰু বাংলাদেশৰ কেইখনমান ঠাইৰ পৰা দৃশ্যমান হ'ব। এই গ্ৰহণৰ সময়ত যাতে কোনোৱে খালী চকুৰে সূৰ্যৰ ফালে নাচায়, কিয়নো গ্ৰহণৰ ফলত সৃষ্টি হোৱা ৰঞ্জন ৰশ্মিৰ দ্বাৰা চকুৰ ক্ষতিসাধন হ'ব পাৰে। ভিডিঅ'টো যদি চাই ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।